দাদাহঁতে কলগছ পুতি আছে এপিনেও পুতিব ন ভাল লাগিছে ভাল লাগিছে এয়া দুফালে দুডাল কলগছ তাৰ পাছতে মই দেখাম আপোনালোকক লাইটিং আৰু দাদাহঁতে কৰি আছে লাইটিঙৰ কাম এতিয়া প্ৰায় 10টামান বাজিব হৈছে অলমষ্ট কলগছ পুতা হৈ গৈছে আৰু যোনবিলাক লাইট আছে টুনি লাইট আমি লগোৱা ষ্টাৰ্ট কৰিছে আৰু এয়া আৰু কোৱাচোন কি ক'বা কেনেকুৱা লাগিছে আজি দিৱালীৰ মানে ভাল লাগিছে ষ্টাৰ্ট কৰি গৈছে আৰু ভিতৰত সজাবলৈ কাৰণে আমি কল পুতিছোঁ লাইট লগাইছোঁ বনশ্ৰীয়ে কোৱা কি ক'বা বনশ্ৰী ক'লৈ গ'ল নমস্কাৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই ৰুবি আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল অসম চেৰি ৰুবিলৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ এখন শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যে আজি যিহেতু কালী পূজা আৰু কালিলৈ দিৱালী আৰু আমি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যিহেতু সদায় মানে আমি চেণ্ট্ৰেলি পাতি আহিছোঁ দিৱালী নাইট কিন্তু ক'ভিড পেণ্ডেমিকৰ কাৰণে এইবাৰ আমি হোষ্টেলে পাতিছোঁ আৰু আজি আপোনালোকক মই দেখাম যে কেনেকৈ আমি দিৱালীৰ প্ৰিপেৰেশ্যন কৰোঁ আৰু কি কৰোঁ তেনেহ'লে আৰু বেছি পলম নকৰাকৈ ব'লকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া যিহেতু ফাৰ্ষ্টে কলগছ পুতা হৈ গৈছে আৰু ইয়াতে লাইটিঙৰ কাম চলি আছে চব পুৰা বিজি আজিকালি সকলোবোৰ ইমান যদিও আমি লগ নাপাওঁ লগ পোৱাৰ নিচিনাই লাগি থাকে আৰু আপোনালোকেও চাগে দেৱালীৰ কি অকণমান নিশ্চয় মিছ কৰিছে ৰংগুলি বনোৱা হৈ আছে হোৱা নাই হ'ব আৰু এয়া বন্তি চাকি চলোৱাৰ প্ৰিপাৰেশ্যন চলি আছে পিংকি ঋষিকা ফৰাহানাজ এতিয়া মই আগত দেখাই যাওঁ আপোনালোকক কি হয় আৰু কেনেকুৱাকৈ আমি চেলিব্ৰেট কৰোঁ নে কি কোৱা আৰু অলপ আছে ইয়াত জাষ্ট বুকে আৰু এয়াও এতিয়া আমাৰ ৰংগলীটো অলমষ্ট কমপ্লিট হৈছে
শেষ হৈছে আৰু এয়া তই ন ভালে কৰিলি নহ'লে চিনা চিনা লাগিলে মই দিছোঁ এইটো দেখুৱালোৱে আপোনালোকক বাহিৰৰ ডেক'ৰেশ্যন আৰু এতিয়া ভিতৰৰ ডেক'ৰেশ্যনৰ কাৰণে পানীত ফুল দি ৰাখিছোঁ যিবিলাক ফুল ৰাতিপুৱা সৰি আছিলে আমি সেইবোৰ বুটলি আনি এনেকৈ পানীত দি এটা ফেষ্টিভ লুক ক্ৰিয়েট কৰিব ট্ৰাই কৰিছোঁ আৰু আপোনালোকে যদি ইনষ্টেণ্টলি কিবা ফেষ্টিভ লুক ক্ৰিয়েট কৰিব বিচাৰে তেনেহ'লে এনেকৈ ঘৰত নতুন ফুল নিচিঙি সৰি যোৱা ফুলেৰে পানীত ৰাখিও এটা ডেকৰ কৰিব পাৰে আপোনালোকে বাউলটো ইচ্ছা কৰিলে গ্লাছ টাইপ বা ডেকৰেটিভ ভেছেল ল'ব পাৰে আমাৰ ওচৰত নাছিলে সেইকাৰণে আমি এইটোতে ইউজ কৰিছোঁ আৰু এয়া হৈছে আমাৰ পিয়াৰি পিয়াৰি দিয়াজ আৰু আপোনালোকৰ আমাৰ ডেকৰেশ্যন চাই কেনেকুৱা লাগিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া আপোনালোকক আমি দেখাম একদম ফাইনেল ডেকৰেশ্যনটো দিনটোৰ অলমষ্ট গোটেই ডেকৰেশ্যনখিনি দেখুৱাটো হৈ গ'ল আপোনালোকক এতিয়া আমি ফাইনেল লুকটো ৰিভিল কৰিম অলপ সময়ৰ পাছত তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু হোষ্টেলত আমি দিৱালী কেনেদৰে প্ৰিপেৰেশ্যন কৰোঁ আৰু কেনেকৈ উদযাপন কৰোঁ তাৰ এটা সৰু লুক দিব ট্ৰাই কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকেও ইয়াৰ পৰা ইনস্পায়াৰ হৈ বা ৰংগলী চংগলী বনাব শিকিব পাৰে তেনেহ'লে আমি এতিয়া যোনটো আমাৰ ইভিনিং আমি লুক ক্ৰিয়েট কৰিব বিচাৰিছোঁ সেই লুকটো আমি আপোনালোকৰ আগত ৰিভিল কৰিম তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু আজি ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব হাত বেয়া মোক লাগিছে মিঠা এটা থাকিলে হাত ফোন কৰি আকৌ কোনে বন্ধ আছে তোমার কথা ভাবি তোমার এই লর মারে না জানো কত তুমি থাকা না জানো মই কত থাকো জানো মাথো আমি থাকো সপোন ভাজ রাতি রাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে
এতিয়া আমি ওলাই গৈ ৰেডি অলপমান বাহিৰটো দেখুৱাম আপোনালোকক আৰু অলপমান ফটোশ্বুট কৰিম ফটোবিলাক লগতে এটাচ কৰি দিম আপোনালোকে তাতে চাব পাৰিব আৰু ৰুমমেট ওলাই আছে ৰেডি হৈ আছো আৰু আপোনালোকক সবকে চিনাকি কৰাই দিম আৰু Happy Diwali! Banasri, Pinky, Gina, Risika, Marina, Dorothy. Aru dekham Farhana sir. Farhana Sultana. Amar sahat ki ase dekhai. চাহত এটা মিঠাইটো আছে আৰু এটা আছে বুনিয়া আছে মিঠাই এটো কি মিঠাই আছে নাম নাজানো একো না এটাও নাম নাজানো Oh. Bundia. এতিয়া আমি চাহ খাই লওঁ এতিয়া আমি গৈ আছো লেণ্টাৰ্ণ উৰাবলে ইট ইজ বিলিভ ডেট দিৱালীত এনেকৈ আমি লেণ্টাৰ্ণ যেতিয়া উৰাওঁ আৰু লগত উইচ এটা যেতিয়া আমি পঠিয়াই দিওঁ তেতিয়া আমাৰ উইচবোৰ জল্দি ফুলফিল হয় সো আমি এতিয়া লেণ্টাৰ্ণ উৰাম জল্দি মানে এঞ্জেলৰ ওচৰত পাইগে আৰু নাই নাই কৰি গৈছে যে যাব নাই অকণমান হেৰি কৰিলে হ'ল এইটো বস্তু পইচামান ধৰি হেৰি কৰি দে অলপ ঠেলি দিওঁ নি এতিয়া আমি ইয়াতে বহি আছো গোটেই ফটো উঠা হৈ গৈছে অলমষ্ট ডিনাৰ কৰিব বাকী আছে আমাৰ আজি লগৰবিলাকে বনাইছে ৰান্ধা মেলা কৰিব আৰু ডিনাৰত আমাৰ স্পেচিয়েল আছে স্পেচিয়েলত আপোনাৰ চিকেন ড্ৰাই ফ্ৰাই আৰু ৰুটি আছে সেয়াই এনেকেই আমি হোষ্টেলত থাকিলে দিৱালী চেলিব্ৰেট কৰোঁ আৰু আগতে যিহেতু চেণ্ট্ৰেলি পাতিছিলে আৰু এতিয়া পেণ্ডেমিকৰ কাৰণে যিহেতু আমি নিজে নিজে পাতিছোঁ অন্য কোনো হোষ্টেললৈ যাব পৰা নাই কিয়নো আমি নিজৰ মাজতে ব্যস্ত থাকিলোঁ আৰু এনেকেই সৰু সৰু কথাবিলাকত আমি হোষ্টেলত এনেকেই প্ৰিপেৰেশ্যন কৰি চবেই মিলি পাতো কৰোঁ আৰু আশা কৰোঁ আপোনালোকেও আজিৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদিহে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া আমি ডিনাৰ কৰিব টাইম হৈছে অলমষ্ট আৰু ডিনাৰত কৰি আমি দেখাম ডিনাৰত কি আছিল আৰু তাৰপিছত লাহেকৈ ব্লগটো যিহেতু দীঘল হৈ গৈছে আৰু ইমানতে সামৰণি মাৰিম আৰু এতিয়া বলকচোন আমি ডিনাৰ কৰি লওঁ হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন এনেকৈয়ে আজি আমি দিৱালী উদযাপন কৰিলোঁ হোষ্টেলত আমি হোষ্টেলত থকাবোৰে এনেকৈ সৰু সৰু উৎসৱ উদযাপন কৰি আমি এনেকেই সকলোৰে মিলা প্ৰীতিৰ মাজত থাকোঁ আৰু আপোনালোকেও আশা কৰোঁ আজিৰ দীপাৱলী অৰ্থাৎ দিৱালীটো ভালকৈ উদযাপন কৰিলে আৰু আপোনালোকেও সকলোবোৰ দিৱালী এনেদৰে পালন কৰি যাওক আৰু আমিও সকলোবোৰ আহিবলৈকে দিৱালী পালন কৰিবলৈ পাওঁ সকলোলৈকে শুভেচ্ছা জনাইছোঁ শুভ দীপাৱলী আৰু আজিৰ ভিডিঅ'টোত মোক শেষলৈকে চাই ইমানবোৰ মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ তেনেহ'লে আৰু এটি নতুন ব্লগ বা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ
Okay, that is it for today's video, guys. Hope you guys enjoyed it. If you guys did, then give this video a big thumbs up and I'll see you in my next video. Till then, don't forget to be creative. Stay stylish with me from Jiyori. Okay, bye bye. Take care. যদি আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নতুন নতুন আপডেটছৰ বাবে বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব